সোনকালে দেখুৱাই দিম একদম আপোনালোকক লেট কৰা কোনো সময় কিবা কৰা লেট কৰা আৰু এইটো চাওক ডিজাইন এইটো কি কয় জানো নামটো মই পাৰ এই গাইস একে সব খুলি দম হৈ গৈছে এইবিলাক মানে কিবা ৰেড মাৰিবলগীয়া হয় আকৌ মানে মালবিলাক মিলাইবলগীয়া হয় কিছুমান কাষ্টমাৰ দেখাবলগীয়া এইনে সব খুলি দিবলগীয়া হয় কিছুমান এয়া চাওক বৰ্তমান দোকানটো খোলা আছে আৰু এয়া সন্মুখত ইটা বাহিৰৰ পৰিস্থিতি কি ধুনীয়া হৈছে বৰ্তমান ৰদ সদ ওলাইছে তো গাইস দেৰি নকৰি পোনপ্ৰথমে দেখুৱাই দিওঁ দুইটামান হাফ পেণ্ট আছে চাওক কেনেকুৱা আৰ্মি ডিজাইনৰ হাফ পেণ্টটো আছে ওলাই লওঁ বেছি নাই দুই তিনিটা আছে ডিজাইনটো দেখুৱাই দিম কেনেকুৱা আছে সোনকালে দেখুৱাই দিম একদম আপোনালোকক লেট কৰা কোনো সময় কিবা কৰা লেট কৰা আৰু এইটো চাওক ডিজাইন এইটো কি কয় জানো নামটো মই পাৰ স্পাইডাৰমেন বুলি কৈ আছিলে স্পাইডাৰমেন হাফ পেণ্ট হয় এইটো ডাঙৰ চাইজ হয় বক্সাৰ কয় এইটো চাইলক ডিজাইনটো এইটো নাইটৰ কাৰণে অলপ বয়সীয়াল মানুহবিলাকে নাইটৰ কাৰণে বহুত ধুনীয়া পায় এইবিলাক ৰাফ ইউজৰ কাৰণে নাইটত ঘৰত থাকে সেইবোৰ এইটো চাওক বহুত মজা আছে এইটো জেক জন না কি কয় জেক এইটো আৰু কি লিখা আছে মানে ৰাইটিংটো ধৰিবই নোৱাৰে তথাপি বহুত ভাল লাগে চাবলৈ এইটো চাগে এইটো তো গৰম হৈছে অলপ ইমান ডাঙৰকৈ মাত দিব মন যোৱা নাই তথাপি আপোনালোকক দেখুৱাইছোঁ এইটো কি কয় চন্দ্ৰ গ্ৰহ মংগল গ্ৰহ সব ইয়াতে আছে এইটো চাওক ভালকৈ লক্ষ্য কৰিলে গ্ৰহ কি গ্ৰহ চন্দ্ৰ গ্ৰহ মংগল গ্ৰহ সব ইয়াতে আছে একদম বহুত মস্ত লাগে এইবিলাক পিকচাৰ থকা হাফ পেণ্টবিলাক ভালকৈ চালে তো গাইছ এনেকুৱা নতুন ধৰণৰ যদি কাপোৰ চাবলৈ বিচাৰে তেন্তে মোৰ ৰাজকলৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব মই এনেকুৱা বহুতো নতুন ধৰণৰ যিমান কাপোৰ আহে মই যিমান অলপমান ভাল কোৱালিটি থাকে মই দেখুৱাই দিবলৈ চেষ্টা কৰি থাকোঁ চ' ধন্যবাদ